কি বুলি ক'ব খোজা আমি এইটোৱে ক'ব খোজোঁ যে আসাম চৰকাৰ আৰু আমাৰ যোনটো বিটিআৰ চৰকাৰ যাতে আমাৰ ষ্টুডেণ্ট যোনটো ষ্টুডেণ্ট ইউথ আছে না এতিয়া যাতে তাক ভালদৰে ইন ফিউচাৰত ছেফটি ৰাখে আৰু আমাৰ বড়ো ষ্টুডেণ্টকেইটা বহুত জেগাত আছে এতিয়া ক'ব গ'লে বাহিৰত আছে আৰু লগত বহুত জেগাত পঢ়িবও গৈছে হয় ইনকাউণ্টাৰটো এইটো বহুত জেগাত কৰি আছে কিন্তু এইটো পূৰা ভাল নহয় আমাৰ কাৰণে যিমানে পাৰে এইটো ছেফ ৰাখিবলৈ আৰু ফেক ইনকাউণ্টাৰ বুলি অলৰেডি এইটো মানে গম পাইছে আৰু এইটো আমাৰ যোনটো মানে নিউজ মিডিয়াই যোনটো মেছেজটো দিছে অসম চৰকাৰলৈ কিন্তু এইটো ভাল নহয় কিন্তু এইটো পূৰা ফেক নিউজহে যোনটো অৰিজিনেল সেইটো তাতে কোকৰাঝাৰত গ'লে আপোনালোকে গম পাই যাব আৰু তাতে যোনটো তাক থানালৈ তাক লৈ যোৱা হৈছিলে তাৰপিছত তাৰ ফেমিলিক মাতা হৈছিলে ফেমিলি গৈছে তাৰ ঘৰ পুলিচ ষ্টেচনলৈ তাৰপিছত কিল নেক্সট ডে কিল কৰিছে তো এইটোতো পূৰা ফেক নিউজ হয় 17 ঘণ্টা মানে আমি এইটো জংচাৰ নহয় হয় এইটো পূৰা টোটেলি বন্ধ কৰিব লাগে তো আমি এইটো পূৰা বন্ধ কৰিলে আমি জাষ্ট তেনেকুৱাটো লিডাৰ নাই ইয়াত